অত্যাচাৰী বছ। স্যার নমস্কার। ও নমস্কার নমস্কার প্লিজ বহক থ্যাংক ইউ স্যার। ও বিয়া কেতিয়া বিয়া স্যার এইটো মোৰ এডুকেশ্যন চাৰ্টিফিকেট, মই ইণ্টাৰভিউ দিব আহিছোঁ। অসহায় নিবনুৱা। তোমাৰ সব ঠিক আছে তেতিয়াহ'লে কেতিয়াৰ পৰা জইন কৰিম ছাৰ? কাইলৈ পা আৰু ছাৰ মোৰ দৰমহা কিমান হ'ব? তোমাৰ দৰমহা 3000 কি বেছি হ'ল নেকি? ইমান কম পইচাত কেনেকে কাম কৰিম? যেনেকে মই কৰো কি কয় ছাৰ, আপুনি 3000 টকাত কাম কৰে? নহয় মই 30,000 টকা পাওঁ। আপুনি 30,000 টকাত কাম কৰে আৰু মই অকল 3000? কিয়? তোমাৰ এক্সপিৰিয়েঞ্চ 3 বছৰ, মোৰ 30 বছৰ। ছাৰ এক্সপিৰিয়েঞ্চ বুলি কথা নক'ব। ঐ তুমি কি ভাবা নিজক? মই নিজক এটা সৰু মানুহ ভাবোঁ। তেতিয়াহ'লে তুমি চেকৰ খোৱা, মই যদি খাওঁ। হ'ব ছাৰ, মই এইবিলাক নাখাওঁ। ছাৰ আপুনি 30 বছৰত কি শিকিছে? মই একেলগত 10টা বিয়াৰ খাই দিওঁ। মই কাম কি শিকিছে আপোনাক এইটোৱে সুধিছো। এই তই গম পাও মদ খোৱা কিমান ডাঙৰ কথা? আপুনি কোন? মই কোন? পোকৰ চাটিব জনা এমপ্লয়ী। অ' আচ্ছা আপুনি। তুমি কোন হে? বছক ইমান বেয়াকে কৈ আছে যে? মইতো একো বেয়া কথা কোৱা নাই। ঐ ওলা ইয়াৰ পৰা। ঠিক আছে ছাৰ, মই ওলাই দিছো। কিন্তু যেহেতু আপুনি কৈছে যে আপুনি 30 বছৰত বহুত কাম শিকিছে, মোকো অকমান শিকাই দিয়ক। ঐ মানে মই বছৰ প্ৰতিভা চাব বিচাৰো আৰু নিজৰো প্ৰতিভা দেখাব বিচাৰো। তোৰ কিয় ইমান দেখাব লাগে? তই কি ক্লিভেজ কি? বস আপুনি তাক দেখাই দিয়ক আপোনাৰ কি টেলেণ্ট আছে। আমাৰ বস কিমান টেলেণ্টেড। এইটো কেনেকুৱা টেলেণ্ট? বস আপুনি আপোনাৰ ষ্টৰেজ কৰা পেছাত কিয় ৱেষ্ট কৰি আছে? কিয় আপুনি আপোনাৰ টেলেণ্টটো ৱেষ্ট কৰি আছে? ইয়াক কিয় দেখাব লাগে? সিহে আমাৰ তাত ইণ্টাৰভিউ দিব আহিছে, আপুনিতো তাৰ ওচৰত ইণ্টাৰভিউ দিব যোৱা নাই না। আৰে শুনক, মই এটাই কথা ক'ব বিচাৰিছো যে এক্সপিৰিয়েঞ্চৰ ডেফিনেশ্যন মানুহৰ স্কিলৰ ওপৰত হ'ব লাগে। মানুহটো কিমান দিনৰ পৰা কাম কৰি আছে সেইটোৰ ওপৰত হ'ব নালাগে। তাৰ মানে তই ক'ব বিচাৰিছ যে আমাৰ বছৰ স্কিল নাই? অ' ভাল স্কিল আছে, আৰ্ট বনোৱা স্কিল। এক মিনিট গেট আউট। এই বস আপুনি এই গামোচা টামোচা কিয় মেলিব দিয়ে আমাৰ অফিচৰ ছাদত মানুহবোৰক? আরে আমাক ভাড়া দিয়ে। গেট আউট গেট আউট গেট আউট। পিছে তেওঁ বছ, তেওঁ চিঞৰি আছে ঠিক আছে, কিন্তু আপুনি কিয় ইমান চিঞৰি আছে? আপোনাৰ কি টেলেণ্ট আছে? মোৰ কি টেলেণ্ট আছে? মোৰ হাঁহি কিয় আছে? কি হাঁহা কওক। মই বছৰ পৰা 1 মাইনাছ, মানে অকমান কম আছে টেলেণ্ট, -1 বাট চেম টু চেম বছ। মই বুজি পোৱা নাই। বছ আৰ্ট বনাব পাৰে, মই হাত বনাব পাৰো, অনলি -1 চেম টেলেণ্ট। অকৰ্মৰ দল কেইটা। হে মই তহঁতৰ নতুন BU হেড। বিগত কেইটামান বছৰৰ পৰা তহঁতি দুটা কোম্পানীৰ অৱস্থা বেয়া কৰি পেলাইছো। এতিয়া মই তহঁতৰ অৱস্থা বেয়া কৰি পেলাম। না ফৰ্মেল পিন্ধ না ট্ৰাউজাৰ পিন্ধ, তহঁতি টি চাৰ্ট হাফ পেণ্ট আৰু ছানগ্লাছ পিন্ধি অফিচত বহি থাকো। আৰু এইখন অফিচৰ ছাদ নাকি কাপোৰ মেলাৰ জেগা? মানুহৰ পৰা পইচা লৈ তহঁতি ইয়াত কাপোৰ মেলিব দিয়? আপুনিতো মেনেজাৰ হয়নে? অঁ ছাৰ, আপোনাক মই মেনেজ কৰি আছো। আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ ওপৰত আৰু কাম কৰিব নালাগে। আপোনালোকৰ যিটো স্কিল এতিয়া সেইটোৰ ওপৰত মই আপোনাৰ কাম কি কাম ছাৰ? আপোনাৰ কামৰ অভিজ্ঞতা আপোনাৰ কামৰ নিপুণতাক বুজায়। আপুনি কিমান বছৰৰ পৰা সেই একেটাই কাম কৰি আছে তাক কেতিয়াও নুবুজায়।